নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্যতা বুলিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলডিলৰ লগত মাংস বনাই খাওঁ ব'লক। তাৰ মাজতে মানুহজনে ক'লে বোলে মেগী খাবলৈ মন গৈছে, মেগী অকণ বনাই খাওঁ। এয়া নিজে বনাই খাইছে মেগী। মেগী বনাবলৈ সকলোৱে জানে যিহেতু, সেইকাৰণে মই কৈ নাযাওঁ, ভিডিঅ'টো শেষলৈকে চাই যাওক। মেগী খাই হৈ গ'ল, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। কি যে হ'ব আৰু। মেগী চেগী খাই হৈ গ'ল, এতিয়া মাংস বনাওঁগৈ ব'লক। এয়া মাংসৰ কাৰণে পিঁয়াজ আলু কাটি লৈছোঁ আৰু নহৰু জলকীয়া আদা এয়া খুন্দি লৈছোঁ। এয়া আলু পিঁয়াজ নহৰু জলকীয়া আদা আৰু এয়া মাংস, এইপিনে এয়া কলডিল চব যোগাৰ কৰি লোৱা হ'ল। এতিয়া বনাওঁ ব'লক। কেৰাহী গৰম হৈ আছে, এয়া তেল দি দিলোঁ। এয়া পিঁয়াজ দি দিছোঁ। একদম চিম্পুলকৈ বনাওঁ, মছলা পাতি একো নিদিওঁ। অকণমান দিম মানে মছলা, ঠাণ্ডা মছলা অকণমান, বেলেগ মছলা একো ইউজ নকৰোঁ। আদা নহৰু জলকীয়া যি খুন্দি থোৱা আছে এয়া দি দিছোঁ। তেলতে ভাজি ল'ম, যেতিয়া মানে গোন্ধটো নাহে আৰু শাকত। অকণমান হালধি দি দিছোঁ, যিমানকণ লাগে সিমানকণ দি দিছোঁ আৰু শাককণৰ লগত। এতিয়া মাংসটো দি দিওঁ। এতিয়া মাংস দি দিলোঁ। মাংসটো দি অকণমান ভাজি এতিয়া এয়া কলডিলখিনি দি দিওঁ। কলডিলখিনি দি অলপ ভাজি হোৱাৰ পাছত আলু দি দিওঁ। এতিয়া এয়া আলু দি দিওঁ। আলু দি অকণমান ভাজি তাৰপাছতে পানী দি দিম। তাৰপৰা উতলিব, তাৰপৰা নমাই দিম আৰু। এতিয়া এয়া মিক্স খুন্দি থোৱা অকণমান মছলা আছিলে, তাৰ অকণমান দি দিওঁ। বেছি নাই দিয়া, অকণমানহে দিছোঁ, যিহেতু বেছি মছলা নাখাওঁ। অকণমান ভাজি তাৰপাছতে পানী দি দিম। এয়া পানী দি দিছোঁ এতিয়া। ফাইনেলি মোৰ মাংস হৈ গ'ল। এতিয়া নমাম আৰু তাৰপৰা খাবহে লাগে আৰু। কালাৰটো কিন্তু মছলা পাতি নাই দিয়া, একদম ধুনীয়া আহিছে। মোবাইলত কেনেকুৱা আহিছে নাজানো, কিন্তু একদম বহুত ধুনীয়া কালাৰ আহিছিলে। পিনে ভাত, আচাৰ, এয়া মাংস আৰু পাপৰ দুখনমান ভাজি লৈছিলোঁ। এয়া পাপৰ। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।